নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেল ডিজিটেল জগতলৈ বন্ধুসকল আজি ভিডিওটো বৰ ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ আজি ভিডিওটো মই আপোনালোকৰ মাজলৈ শেয়াৰ কৰিব লৈ আহিছো দুটা এনেকুৱা ধৰণৰ ৱেব সাৰ্ভিস যাৰ জৰিয়তে আপোনালোকে কাৰোবালৈ সিক্ৰেটলি মেছেজ বা আপোনাৰ ফাইল সেন্ড কৰিব পাৰে এটা লিংকৰ সহায়ত হয় কাৰণ আমি সকলোৱে WhatsApp বা আপোনাৰ Facebook মেসেঞ্জাৰ বা Telegram ইউজ কৰো তান আমি নরমালি কি কৰো টেক্সট লিখি পেলে আমি পঠাই দিও কিন্তু সেই টেক্সটটো ভিজিবল হয় সব সকলোৱে দেখি পায় কিন্তু আমি এনেকুৱাও কৰিব পাৰো যত আমাৰ টেক্সট বা আমি যেটো মেসেজ লিখিম বা আমাৰ যেটো ফাইল বা ডকুমেন্ট হ'ব হেতু আপোনাৰ কি হ'ব পাসওয়ার্ড প্ৰটেক্টেড হ'ব এটা লিংকৰ জৰিয়তে যেটো আপোনাৰ পাসওয়ার্ড এন্টাৰ কৰাৰ পাছতে খুলিব আৰু সকলোতকৈ ইন্টাৰেষ্টিং বিষয়টো হৈছে যে মেসেজটো ৰিসিভাৰে যেতিয়া ৰিসিভ কৰিব তাৰ পাছত কি হয় মেসেজটো অটোমেটিক্যালি সেলফ ডিস্ট্ৰাক্টিং মোডত গুছি যাব মানে হি অটোমেটিক্যালি ডিলিট হৈ যাব সো আহক আজি আমাৰ ভিডিওটো স্টাৰ্ট কৰো বন্ধুসকল আমাৰ ফাৰ্স্ট ৱেব সাৰ্ভিসটো হৈছে privnote.com সো privnote.com ৰ কাৰণে মই মোৰ ব্ৰাউজাৰটো খুলি লৈছো ব্ৰাউজাৰ খোলাৰ পাছত টাইপ কৰিব privnote.com সার্চ কৰি দিব privnote.com সার্চ কৰা হৈ দেখিছে প্ৰথম যেটো আপোনালোকে লিংক পাব privnote-ৰ প্ৰিভ তাত ট্যাপ কৰি দিব ফাৰ্স্ট লিংকটো ট্যাপ কৰাৰ পাছত সক এখন পেজ আপোনালোকলৈ খুনেকে খুলি আহিব তাত লিখা আছে নিউ নোট ৰাইট ইওৰ নোটস হিয়াৰ মই সাপোজ ইয়াত আপোনাৰ হেল্ল বুলি লিখিলো তাৰ পিছত মই তলত আহিলো ইয়াত সব দুটা অপচন দিয়া আছে ক্ৰিয়েট নোট আৰু শো অপচনস মই শো অপচনত গুছি যাম শো অপচনত অহাৰ পিছত সব ইয়াত লিখা আছে নোট সেলফ ডিস্ট্ৰাক্টস আফটাৰ ৰিডিং ইট মানে মেসেজটো পঢ়াৰ পিছতে আপোনাৰ ডিলিট হৈ যাব পাৰে 1 hour from now যে 1 ঘণ্টাৰ পিছত আপুনি মেসেজটো পঠোৱাৰ পিছত 24 hours 7 days or max to max আপোনাৰ 30 days validity থাকিব পাৰে মেসেজটো সো আমি কি কৰিম ইয়াত আফটাৰ ৰিডিং কৰিছো যে মেসেজটো এবাৰ যদি আপোনাৰ ৰিড হৈ যায় তাৰ পিছত নিজে নিজে ডেস্ট্ৰয় হৈ যাব আপোনাৰ ডিলিট হৈ যাব সো মই হেল্ল বুলি লিখিলো এট হেল্ল বুলি লিখাৰ পাছত মই পাসওয়ার্ড এটা সেট কৰিলো মই পাসওয়ার্ডটো আপোনাৰ 123 দিছো ইয়াটো কনফার্ম কৰি আপোনালোকে যিকোনো পাসওয়ার্ড দিব পাৰে কিন্তু আপুনি যালৈ পঠাইছে তেখেতে গম পাব লাগিব যে আপুনি কি পাসওয়ার্ডটো সেট কৰিছে তো পাসওয়ার্ড দিয়াৰ পাছত ইয়াত সক আৰু এটা আছে ডিস্ট্ৰাকশন নটিফিকেশন ইয়াত আপুনি আপোনাৰ ইমেইল নাম্বাৰ ইমেইলটো আপোনাৰ ইমেইল আইডিটো আপুনি দিব পাৰে যে তেখেতে ৰিড কৰিলে নাই হেতু আপোনাল তেখেতে ৰিড কৰাৰ পাছত মেসেজটো ডিস্ট্ৰাক্ট হৈ যাব হেতু আপোনালৈ এটা নটিফিকেশন আহি যাব সো এটো বৰ আপোনাল মই সেট নকৰো মই ক্ৰিয়েট নোটত মই ট্যাপ কৰি দিলো এতিয়া সক ক্ৰিয়েট নোটত ট্যাপ কৰাৰ লগে লগে নোট বাই লিংক ৰেডি তো ইয়াত এটা আপোনাৰ লিংক এটা ক্ৰিয়েট হৈ গৈছে এই লিংকটো আপুনি ট্যাপ কৰি পেলাই কপি কৰি লব কপি লিংক টেক্সট এতিয়া মই মোৰ WhatsApp-টো খুলি লৈছো মই যালৈ পঠাব লাগে মই ধৰক এই নাম্বাৰটো পঠাম মই লিংকটো ইয়াত আপোনাৰ আহি পেলাই লিংকটো পেস্ট কৰি দিলো পেস্ট কৰি পেলাই মই সেন্ড কৰি দিলো এতিয়া আপোনাৰ লিংকটো আপোনাৰ সেন্ড কৰি দিছো মই হ'ব মোৰ 2 নম্বৰ মই সক এটা আহি গৈছে মই খুলি লৈছো লিংকটো আমি মেসেজটো পঠাইছিলো হেল্ল বুলি ন তো ইয়াত মই লিংকটো খুলিছো খোলাৰ পাছত যিকোনো এটা ব্ৰাউজাৰ আপুনি সিলেক্ট কৰি লব খোলাৰ পাছত আপুনি দেখিবলৈ পাব খুলি আছে ইয়াত সক yes show me the note হয় মেসেজ কি লিখা আছে হেতু মই ক্লিক কৰিলো ক্লিক কৰাৰ পাছত পাসওয়ার্ড দিব লাগিব পাসওয়ার্ডটো আমি দিছিলো 123 মই দিলো তাৰ পাছত প্ৰসিডত ট্যাপ কৰিলো সব মেসেজটো আমি হেল্ল পঠাইছিলো না তো এই মেসেজটো ইয়াত আহি গৈছে এতিয়া কথাটো হল যে আমি তাক সেট কৰিছিলো যে আফটাৰ ৰিডিং মেসেজটো নিজে নিজে সেলফ ডিলিট হৈ যাব নিজে নিজে ডিলিট হৈ যাব সেলফ ডিস্ট্ৰাক্ট হৈ যাব তো আকৌ এবাৰ মই এটো খুলি চাও লিংকটো তো আকৌ মই খুলিছো এতিয়া চাব মই কি মেসেজ পাম এসব নোট ডেস্ট্ৰয়েড সো এটো আপোনাৰ ধুনিয়া এটা নোটটো আমি যি লিখিছিলো এটো ওয়ান টাইমৰ কাৰণে আমি লিখিছিলো যে এবাৰ ৰিড কৰাৰ পাছত নিজে নিজেই ডিলিট হৈ গল সো এটো এটা ইন্টাৰেষ্টিং টিপ আপোনালোকে ট্ৰাই কৰি চাব ট্ৰাই কৰি পেলাই মোক জনাব বন্ধুসকল আমাৰ নেক্সট আপোনাৰ সাইটটো হৈছে safenote.co মই মোৰ ব্ৰাউজাৰটো খুলি লৈছো টাইপ কৰিছো safenote.co আৰু সার্চ কৰি দিব safenote.co ইয়াত যেটো আপোনাৰ প্ৰথম লিংকটো আহিছে তাত ট্যাপ কৰি দিব
টেপ কৰাৰ পিছত সেভ নোটটো আপোনাক খুলিছে আমাৰ তললৈ আহক তললৈ আহি দেখিব পাব ক্ৰিয়েট নিউ প্ৰাইভেট মেছেজ ইয়াত আমি মেছেজ দি আমাৰ মেছেজ যদি দিব বিচাৰো মেছেজ লিখিব পাৰো সো এডভান্স অপশন যত আপুনি ইয়াত আপোনাৰ মেছেজ লাইফ টাইম পাব এক্সপায়াৰি কিমান ইয়াত ম্যাক্সিমাম ভ্যালিডিটি আপুনি 14 ডেজ পাব প্ৰিপ নোটত যেনেকৈ 30 ডেজ আছিল ইয়াত আপোনাৰ ম্যাক্সিমাম ভ্যালিডিটি হৈ গল আপোনাৰ 14 ডেজ সো মই ইয়াত এই সাইটটোৰ বন্ধুসকল এডভান্টেজ এটা হৈছে ইয়াত আমি ফাইল পঠাব পাৰো টেক্সট পঠাবটো পাৰো তাৰ উপৰিও আমি ফাইল পঠাব যদি মই ইয়াত এই সেভ নোটত মই ফাইল এটা পঠাই দেখাইছো আপোনাক ফাইল পঠাবৰ কাৰণে তলত আহিব ইয়াত আপলোড ফাইল লিখা আছে তাৰ তলত সক এৰো মাৰ্ক আছে ইউজ আপলোড ফাইল তো টেপ কৰি দিওক ইউজ আপলোড ফাইলত টেপ কৰাৰ পিছত আপুনি তললৈ আহিব তলত সক লিখা আছে আপলোড প্ৰাইভেট ফাইলছ আপলোড প্ৰাইভেট ফাইলছত অহাৰ পিছত ইয়াত লিখা আছে ড্ৰেগ এণ্ড ড্ৰপ ফাইলছ অৰ ক্লিক টু আপলোড তো মই প্লাছ সাইনটো মই টেপ কৰিছো টেপ কৰি পিছত মই যিকোনো এটা ফাইল এটা লৈ লৈছো ফাইলটো মই লৈ লৈছো আপোনাৰ মই যিকোনো সক এইটো মই এটা ফাইল সিলেক্ট কৰিলো ফাইলটো টেপ কৰা আপুনি ক্লিক কৰিব আপলোড ফাইলছত সো ফাইলটো আপলোড হৈ আছে আপলোড হোৱাৰ পাছত আপোনালোকে সক ইয়াত দেখিবলৈ পাইছে শেয়াৰেবল লিংক এটা লিংক এটা অটো জেনাৰেট হৈ গৈছে লিংকটো ইয়াত আপোনালোকে কপি কৰি দিওক লিংকটো কপি কৰিলে কপি কৰাৰ পাছত মই এতিয়া মই মোৰ WhatsAppটো খুলি লৈছো মই যলৈ লিংকটো পঠাম যালৈ পঠাম লিংকটো মই ধৰক আকৌ এই লিংকটো পঠাই দিছো পেষ্ট কৰি দিওক সেন্ড কৰি দিওক এতিয়া সক অলপ সময়ৰ পিছত আপোনাৰ সেন্ড হৈ যাব এইটো সক মেছেজ আহি গৈছে মোৰ দ্বিতীয় মোবাইলটো মই খুলি লৈছো এইটো তো মই এইটো খুলিলো খোলাৰ পাছত মই জিও ব্ৰাউজাৰটো খুলি লৈছো বাৰু যিকোনো ব্ৰাউজাৰ আপোনালোকে ইউজ কৰিব পাৰে খুলিব পাৰে সক ভিউ লেটাৰ আৰু ওপেন আপলোড ফাইল এতিয়া আপুনি পিছত হলো ভিউ কৰিব পাৰে নহলে ওপেন আপলোড ফাইল মই চাও কি আপলোড কৰিছিল তো ক্লিক টু ডাউনলোড লিখা আহিছে তাত আপুনি টেপ কৰি দিওক সো ক্লিক টু ডাউনলোড লিখা লগে লগে ই আপোনাৰ সব ওপৰত মোৰ ডাউনলোড হৈ আছে হৈ গলেটো মই খুলি লৈছো এটো কি ফাইল আছিল মই ফাইলটো খুলি লৈছো মই গ্যালাৰীত গৈ পেলাই মই চাইছো কি ফাইল আছিল সব এই ফাইলটো মই পঠাইছিলো এই ফাইলটো ইয়াত আপোনাৰ আহিল সো বন্ধুসকল এনেকৈ আমি আপোনাৰ লিংক ক্ৰিয়েট কৰি পেলাই আমি কাৰোবালৈ আমি মেছেজ বা আমাৰ কিবা কনফিডেন্সিয়েল বস্তু থাকিলে আমি সেন্ড কৰিব পাৰো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা ওয়েবসাইট গম পায় নিশ্চয় জনাব তো আজিলৈ ইমানে আছে সো আপোনালোকৰ দিন শুভ হওক ধন্যবাদ